হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই অঞ্জু। আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিহু বুলি কি যা যোগাৰ কৰিছোঁ আপোনালোককো দেখুওৱাৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তিলপিঠা বনাবৰ বাবে মায়ে এয়া যোগাৰ কৰি থৈছে। এয়া বৰা চাউলৰ পিঠাগুড়ি, এইফালে এয়া তিল গুড়ৰ মিশ্ৰণ, কেইটামান বনাবলৈ চেষ্টা কৰিছিলোঁ। মই ইমান ভালকৈ নাজানো, তথাপিতো চেষ্টা কৰিছিলোঁ। এইফালে এয়া কৰবিয়ে বাহিৰত চৌকাত বনাই আছে। নাৰিকল লাৰু বনাবলৈ এয়া নাৰিকল ভাজি লৈছোঁ। মায়ে বনাই আছে বৰপিঠা। এইখিনি লৈছোঁ বৰা চাউলৰ পিঠাগুড়ি আৰু ইয়াতে দি ল'ম অলপ চেনি। ইয়াতে এতিয়া অলপ অলপকৈ পানী দি এইখিনি এটা ডো বনাই ল'ম। এয়া ডোটো বনাই ল'লোঁ মই। এতিয়া এনেকৈ এটা বল বনাই লৈছোঁ। নাৰিকল আৰু চেনি এনেকৈ ভাজি লৈছোঁ আৰু বলটো এনেকৈ বহলাই লৈছোঁ আৰু মাজত দিছোঁ নাৰিকল আৰু চেনিৰ পুৰ আৰু এনেকৈ বন্ধ কৰি দিছোঁ। আৰু এই পিঠাটো খাবলৈ যথেষ্ট সোৱাদ হয় আৰু সুতুলিৰ দৰে হয় বাবে এই পিঠাটো সুতুলি পিঠা বুলিও কয়। মই এনেকৈ কেইটামান বনাই লৈ ৰিফাইনত এনেকৈ ৰঙচুৱা পৰালৈকে ভাজি ল'ম। আৰু বনালোঁ এয়া ঘিলা পিঠা। আৰু এয়া নাৰিকল আৰু ময়দাৰে বনোৱা কেইটামান বিস্কুট। উৰুকা ৰাতিৰ বাবে এয়া কৰবিয়ে বনাই আছে মাংস। আৰু মোৰ বাকীখিনি ভিডিঅ' কৰা নহ'লেই মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।
এইটো দেউতাই সৰুকৈ এটা মেজি বনাই থৈছে। আপোনালোকলৈ পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।